ফটোগ্ৰাফাৰ ব্যক্তিসকল কাৰ্যালয়ত বিচৰা হৈছে। সোমাবৰ কাৰণে লাইন ধৰি আছোঁ মই। সেই গাইজ কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে আছে সকলোবোৰ আৰু মোৰো প্ৰায় ভালে। আৰু এয়া আজি মই উপস্থিত আছোঁ অসম গ্ৰন্থমেলাৰ বাকৰিত আৰু তাৰ পৰা অকণমান ভিডিঅ' কৰি আপোনালোকক দেখুৱাব বিচাৰিছোঁ গ্ৰন্থমেলাৰ পৰিৱেশ। যিহেতু এইবাৰ দুখন গ্ৰন্থমেলা লগ হৈ এখন গ্ৰন্থমেলা হৈছে। আগত এবাৰ দুবাৰ হয় গ্ৰন্থমেলা, দুখন গ্ৰন্থমেলা হয় আৰু এইবাৰ দুখন গ্ৰন্থমেলা লগ লাগি এখন গ্ৰন্থমেলা হৈছে। যিহেতু ইয়াতে যথেষ্ট সংখ্যক দৰ্শকৰ ভিৰ দেখা গৈছে আৰু ইয়াৰ ৰাস্তাৰ পৰা দেখুৱাইছোঁ আপোনালোকক গেটৰ যিটো মূল প্ৰৱেশদ্বাৰৰ পৰিৱেশটো দেখুৱাইছোঁ। বহুত মানুহ একদম যথেষ্ট ভিৰ ইয়াত দেখিছেনে কিমান ভিৰ? আৰু গেটত প্ৰৱেশ কৰিবলৈ মেইন গেটেৰে প্ৰৱেশ কৰিবলৈ মানুহৰ এনেকুৱা ভিৰ লাগি আছে আৰু আমি কিবাকৈ পাৰ হ'লোঁ বাৰু গেটৰ ভিতৰলৈ, বাহিৰৰ পৰা ভিতৰ সোমাই আহিলোঁ আৰু আহি গ্ৰন্থমেলাৰ বাকৰিত উপস্থিত হৈছোঁ। আপোনালোকক দেখুৱাইছোঁ গ্ৰন্থমেলাৰ গোটেইখিনি পৰিৱেশ থুলমূলকৈ হ'লেও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে শেষলৈকে ব্লগটো চাব, কেনেকুৱা পাই জনাব। যোৱাবাৰো মই গ্ৰন্থমেলাৰ ওপৰত এটা ব্লগ দিছিলোঁ আৰু আশা কৰিছোঁ আপোনালোকে চাব, কেনেকুৱা পাই মোক জনাব আৰু আহিব আপোনালোকেও যদি অহা নাই। খুব ভাল লাগে আৰু যিমান ঠাণ্ডা হ'লেও এই গ্ৰন্থমেলাৰ পৰিৱেশটো খুবেই ভাল লাগে বাৰু। সকলোৱে আহে গ্ৰন্থমেলালৈ, গ্ৰন্থ কিনে আৰু ময়ো কিনিছোঁ দুখনমান গ্ৰন্থ। সেইটো আপোনালোকক বেলেগ এটা ব্লগৰ জৰিয়তে দেখুৱাম কি কি গ্ৰন্থ কিনিছোঁ এইবাৰ গ্ৰন্থমেলাৰ পৰা। গতিকে আজি বেছি দীঘলীয়া নকৰোঁ বুলি সেইখিনি মই নেদেখুৱালোঁ আপোনালোকক। চ' মোৰ ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব আৰু কেনেকুৱা পায় জনাব আৰু আপোনালোকেও আহিব গ্ৰন্থমেলালৈকে। আৰু এয়া গাইজ গ্ৰন্থমেলাত আহি তন্দুৰী চাই জুতি ল'লোঁ এবাৰ ফাৰ্ষ্ট টাইমৰ কাৰণে। এয়া দেখিছেনে তন্দুৰী চাই বনাই আছে আৰু আমি তন্দুৰী চাই খাবলৈকে ৰখি আছোঁ। সেইখিনিও আপোনালোকক দেখুৱালোঁ অকণমান, যিহেতু ভাল লাগে এই প্ৰচেছটো চাই, চাহ বনোৱাৰ প্ৰচেছটো চাই ভাল লাগে। তো আপোনালোককো দেখুৱাম বুলি অকণমান ভিডিঅ' কৰি লৈছোঁ আৰু আমি চাহ খালোঁ, খুব মজা লাগে, একদম টেষ্টি টেষ্টি চাহ, পুৰা তন্দুৰী চাহ। এয়া আমাক তন্দুৰী চাই দিছে আৰু আমি এয়া খাব লৈছোঁ। তন্দুৰী চাই খালোঁ আৰু বিশেষ একো নাখালোঁ। গ্ৰন্থমেলাত আহি খুব ভাল লাগিল। আপোনালোকেও খাব কেতিয়াবা সুবিধা পালে, তন্দুৰী চাই ভাল লাগে খাই, চ' টেষ্টি হয়। তো এয়া চাওক কেনেকুৱাকৈ এইবিলাক কৰি আছে, এইবিলাক ইয়াতে এনেকৈ কৰি আছে, এইবিলাক চিষ্টেমবিলাক হৈ আছে আৰু আপোনালোকক দেখুৱালোঁ কেনেকুৱাকৈ কি কৰে। গম পাইছে চাগে, যোনে খাই পাইছেতো বাৰু গমেই পাইছে আৰু খাই নোপোৱাবিলাকক ক'লোঁ এবাৰ খাই চাব, এবাৰ হ'লেও তন্দুৰী চাই টেষ্টটো লৈ চাব কেনেকুৱা লাগে। ময়ো এবাৰ খাই চালোঁ, যা নহওক গ্ৰন্থমেলাত আহিয়ে চাহকে খাই ল'লোঁ আৰু দেই। তেতিয়াহ'লে গাইজ আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ আৰু কেনেকুৱা পালে ব্লগটো চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আহক আপোনালোকৰ গ্ৰন্থমেলাত গ্ৰন্থ কিনক আৰু এবাৰ হ'লেও গ্ৰন্থমেলাৰ আমেজ